हेलो डियर स्टूडेंट आशा करो সকলে ভালে আছা তোমালোকৰ পঢ়া শুনা চাগে ভালে চলি আছে তোমালোকৰ স্কুলৰ চাগে ক্লাছ ষ্টাৰ্ট হৈ গ'ল আৰু ইলেকশ্যন গুচি গ'ল ৰিজাল্ট আহি গ'ল সো এতিয়া তোমালোকৰ কাম কি পঢ়া শুনা ষ্টাৰ্ট কৰা ঘৰত ৰেগুলাৰ কৰা ঠিক আছে সো আজিৰ এইটো ভিডিঅ'ত মই ক্লাছ 9 ৰ কিছুমান মানে আৰু 1 ত থকা কিছুমান অংক মই সলভ কৰিবলৈ তোমালোকক মানে ট্ৰাই কৰিম যে তোমালোকে যাতে এইবিলাক ভালকৈ কৰিব পাৰা সো আৰু তোমালোকে চাই আছে কিমান কোৱেশ্চন আছে আৰু যিবিলাক কোৱেশ্চন মানে এইবিলাক কোৱেশ্চন মানে অলপ পাজল যেন লাগে ঠিক আছে বহুত ষ্টুডেণ্ট মানে কি অলপ পাজল লাগে যে ছাৰ স্কুলত বেলেগ বেলেগ নিয়মত কৰি দিয়ে আমি নোৱাৰোঁ চ' মই এনেকুৱা মানে ট্ৰিকত মই শিকাই দিম তোমালোকে এইটো ট্ৰিকত কৰিলে মানে অংকবিলাক সঠিক হৈ যাব ঠিক আছে চোৱা ইয়াতে কি কৈছে পি বাই কিউ আকাৰত প্ৰয়োগ কৰিব লাগে কোনবোৰক এনেকুৱা সংখ্যা ঠিক আছে এনেকুৱা সংখ্যা কি কৰিব লাগে পি বাই কিউ আকাৰত প্ৰয়োগ কৰিব লাগে তে পি বাই কিউ আকাৰত কেনেকৈ প্ৰয়োগ কৰিব মই যদি কওঁ 0.74 এইটো পি বাই কিউ আকাৰত প্ৰয়োগ কৰা তোমালোকে কি কৰিবা 0.74 লিখিবা এতে কিমান ঘৰ আগত দশমিক আছে 1 2 তাৰপিছত দশমিক ন কি কৰিবা 100 এৰে এটা হৰণ কৰি দিবা ঠিক আছে তাৰপিছত চাবা তোমালোকক যদি কৈ দিওঁ মই 7.2 পি বাই কিউ আকাৰত প্ৰয়োগ কৰা তোমালোকে কি কৰিবা ইয়াতে এটা 10 এৰে পূৰণ কৰি দিবা তলত চোৱা এতিয়া কি হৈছে মানে এক ঘৰ এতিয়া এক ঘৰ আছে না এটা জিৰ' হৈছে ইয়াতে দুই ঘৰ আছিল দুটা জিৰ' হৈছে তো এনেকুৱা অংকটো পাৰিবা কিন্তু যদি ইনফাইনাইট নাম্বাৰ হয় তেতিয়া মানে কি কৰিবা তুমি এইটো পদ্ধতি মই শিকাই দিম ধৰক মই এটা অংক নাই মানে 0.62 লৈছো 0.6 বাৰটো লৈছো মই 0.6 বাৰ কি কৰিব লাগে পি বাই কিউ আকাৰত প্ৰয়োগ কৰিব লাগে তে কি কৰিম লেট 0.x is equal to 0.6 বাৰ অৰ্থাৎ 0.6666 এনেকৈ যাই থাকিব তোমালোকে বাৰ মানে বুজি পোৱা না যে এইটো বাৰ মানে কি বুজাইছে যদি মই কওঁ 2.74 বার এতে এটিও বোঝাবো যে 2.74 গৈ থাকিব মানে যিমান কেইটাৰ ওপৰত যিমান কেইটা অংকৰ ওপৰত বাৰ থাকিব কি বাৰে বাৰে কি ৰিপিট হৈ থাকিব ঠিক আছে যদি কওঁ মই 3.14 বার তেনে কি হ'ব 3.144 যাই থাকিব এইটো কি আনলিমিটেড হয় মানে অসীম এতিয়া চাবা প্ৰথমতে আমি কি ধৰিলো x is equal to 0.6 বার অৰ্থাৎ 0.66 এনেকৈ লিখিব পাৰিম আমি এইটো নাম্বাৰ দিয়া 1 এতিয়া চাবা আমি একৰ লগত তাৰপিছত কি আমি একৰ লগত কিবা এটা পূৰণ কৰিব লাগিব নিয়ম কি একৰ লগত কিবা এটা পূৰণ কৰিবা কি পূৰণ কৰিবা এতিয়া চাবা কিমান কেইটা অংকৰ ওপৰত 0 আছে মানে বাৰ আছে সৰি কিমান কেইটা অংকৰ ওপৰত বাৰ আছে কিমান কেইটা আমি কি ইয়াতে 0 ৰে পূৰণ কৰিম মানে 1 এর পিছত 0 ৰে পূৰণ কৰিম এতে 1 কিমান কেইটা ওপৰত বাৰ আছে এটাৰ ওপৰত এটা অংকৰ ওপৰত বাৰ আছে এটা 0 হৈ যাব যদি এতে দুটা থাকিলে হয় এতে মানিলো এতে কিমান আছে 6 4 বার দুটা ছিল নহয় এতে কি দুটা 0 আহিল হয় ঠিক আছে এতিয়া নাই যেহেতু এটা ওপৰত বাৰ আছে আমি গতিকে এটাই 0 লম কিমান ললো এটা ওপৰত বাৰ আছে এটা 0 গতিকে কেনেকৈ হ'ব চোৱা এই একৰ লগত যদি 10 পূৰণ কৰা হয় এই 10টো ইয়াৰ লগতো পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব ঠিক আছে ইয়াৰ লগতো পূৰণ হ'ব এইটোৰ লগতো পূৰণ হ'ব চোৱা এইটোৰ লগত যেতিয়া 10 পূৰণ হ'ব কিমান হ'ব 10x আৰু এইটোৰ লগত যদি 10 পূৰণ হ'ব কিমান হ'ব 10 ইনটু কিমান 0.666 গৈ থাকিব এতিয়া চাবা 10x is equal to এতে কিমান হ'ব যদি তোমালোকে পূৰণৰ ক্ষেত্ৰত তোমালোকে চাগে পাই আহিছা এইটো 0.729 মই লিখিলো এতে কি 100 এর এটা পূৰণ কৰিলো তেন কি হ'ব এই দুটা 0 উঠি যায় এই দশমিকটো কি হ'ব এই দুই ঘৰ পিছত আহিব ঠিক আছে কিমান আহিব এতে 72.9 আহি যাব যদি আমি এটা 0 এর পূৰণ কৰো দশমিক এক ঘৰ পিছত যাব যদি আমি তিনটা 0 পূৰণ কৰো তিনি ঘৰ পিছত যাব ঠিক আছে তাৰপিছত চাবা এতে কিমানটা 0 আছে এটা 0 আছে গতিকে এই দশমিকটো এক ঘৰ সোঁফালে গুচি যাব কেনেকৈ 6.666 আহি যাব এতে চোৱা কিমান আছে এতে চোৱাচোন x
কিমান আছে 10x এইটো নাম্বাৰ দিয়ে কিমান 2 এতিয়া কি কৰিবা 2 ৰ পৰা 1 বিয়োগ কৰি দিয়া 2 ৰ পৰা কিমান বিয়োগ 1 বিয়োগ কৰি দিয়া সব ইয়াতে যেতিয়া 2 ৰ পৰা 1 বিয়োগ কৰিবা মানে এইটোৰ পৰা এইটো বিয়োগ মানে এই 10x ৰ পৰা x বিয়োগ আৰু এইটোৰ পৰা এইটো বিয়োগ ঠিক আছে 10x মাইনাস কিমান হ'ব x হৈ যাব সো এইটোৰ লগত কিমান বিয়োগ হ'ব এইটো বিয়োগ হ'ব আৰু এইটোৰ লগত কিমান বিয়োগ হ'ব এইটো বিয়োগ হৈ যাব এতিয়া কি কৰিম আমি 6.666 মাইনাস কিমান কৰিম 0.666 এতিয়া চোৱা যেতিয়া এইটো বিয়োগ কৰি দিম কিমান হ'ব ইয়াতে 10x ৰ পৰা যদি x যায় কিমান থাকিব 9x থাকিব চাইবা ইয়াতে 6.666 ৰ পৰা যদি আমি 0.66 বিয়োগ কৰি দিওতে কিমান থাকিব ইয়াতে 0 থাকিব পয়েন্ট কিমান আহিব ইয়াতে 6 আহি যাব কিমান আহিব 6 আহি যাব গতিকে x কিমান 6/9 ইয়াতে চোৱা 9 টো ইয়াতে x ৰ লগত পূৰণ হৈ আছে যদি সমান চিহ্নৰ ওপৰলৈ যায় ই হৰণ হৈ যাব ঠিক আছে এতিয়া 3 ৰে কাটি দিয়া 3 যাব 3 বাৰ 3 যাব 2 বাৰ আমি কি পালো 2/3 এর आंसर পালো ই p বাই q আকাৰত এটো হয় ঠিক আছে এটো তোমালোকে তুলি লবা মই অলপ সাইড হৈ যাইছো স্ক্রিনশট মাৰি লব পাৰা তুলি লব পাৰা ঠিক আছে মই নেক্সট এটা অংক কৰি দিম তোমালোকক এতিয়া চোৱা আমি মানে আমাৰ অংক ফলে যাম সিমিলার অংক আছে তোমালোকে এটো কৰিবা ঘৰত এটো তোমালোকে কৰিবা এইটো 0.6 বার যেটো কৰিছো এই সিমিলার অংক সেম অংক হয় এটো কৰিবা এতিয়া আমি এক নম্বৰত যাও